জীৱনত পানীৰ দৰে হ'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই বনাই লোৱা, তেতিয়াহে সফল হ'ব পাৰিবা। যদি বেলেগৰ ওপৰত ভৰসা কৰি থাকিবা, কেতিয়াও সফল হ'ব নোৱাৰিবা। কোন যোগ্য হয় আৰু কোন যোগ্য নহয়, সেইটো সময় আহিলে গম পাবা। তুমি মাথো তোমাৰ নিজৰ কাম কৰি যোৱা। তুমি হয়তো আজি দুখত আছা, কিন্তু সেইটো ভাবি নাথাকিবা। কাৰণ মানুহৰ জীৱনত দুখ থাকিলে এদিন সুখো আহিব আৰু সুখ থাকিলে এদিন দুখো আহিব। তুমি চাবা, ঘড়ীৰ কাঁটা কেতিয়াও একে জেগাত ৰখি নাথাকে। এইখন পৃথিৱীত মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। কিন্তু মানুহে কি ক'ব বুলি ভাবি থাকোঁতেই সময় পাৰ হৈ যায়। আজি এতিয়াৰ পৰাই মানুহৰ কথা ভাবিবলৈ বাদ দিয়া আৰু নিজৰ কামত ফ'কাছ কৰা। এটা কথা মন কৰিবা, চৰাইয়ে কেতিয়াও ডালৰ ওপৰত ভৰসা নকৰে, নিজৰ ডেউকাৰ ওপৰতহে সদায় বিশ্বাস ৰাখে। ঠিক সেইদৰে তুমি আনৰ ওপৰত বিশ্বাস নকৰিবা, অকল নিজৰ ওপৰত বিশ্বাস ৰাখা। এদিন নহ'লেও এদিন সফলতা আহিবই। তুমি ভাল কাম কৰিলেও তোমাক মানুহে ক'ব আৰু বেয়া কাম কৰিলেও তোমাক মানুহে হাঁহিব। মানুহৰ কামেই হ'ল আনৰ ওপৰত চকু দিয়া। এটা কথা মনত ৰাখিবা, বেলেগ মানুহে কেতিয়াও নাভাবে তোমাৰ ভাল হোৱাটো। তুমি আনৰ চকুত সদায় বেয়া হৈ থাকা, তেতিয়াহে সফল হ'ব পাৰিবা।